ঐ এবাৰ সৰস্বতী পূজা পাতবি না নাপাতা? তই কিবা ভাংচাং খাই আছা নেকি? পূজা নাপাতি কি কৰবি? ইমান বছৰে পাতি আছো ক্লাবত সৰস্বতী পূজা, আৰু এইবাৰ তাতে আৰু ফাইনেল পৰীক্ষা দিম। পূজা নাপাতি ফেল কৰি মোৰ বেয়া। যা যোগাৰ দেখোন আকৌ কৰাই নাই। যা যোগাৰ হৈ যাব দেই, মই বামুণ এটাক কৈ থৈ দিছো, আৰু এই মূৰ্তিটো কালি আনিম দে আমি। পেণ্ডেলটো কিন্তু ভাল হ'ব লাগিব দেই, মানুহ নহলে নাহে। ভাল পেণ্ডেল হলে বহুত মানুহ আহিব। যোৱাবাৰতকে দেৱী মাইটো অলপ ডাঙৰ আনিব লাগিব, সৰু হলে ভাল নালাগে। চব বস্তু ডাঙৰকে আনিব দিছে ৰ, খৰচ বহুত লাগব। মানুহ বেছি হলে দান দক্ষিণে আনি উঠব, খৰচ খিনি হৈ যাব দে, আৰু লাগাখিনি আমি দিম দে। খিচাৰি খিনি ভাল হ'ব লাগিব, কিন্তু ৰান্ধাৰ কাৰণে এটা ভাল মানুহক মাতবি। এই খাবা নাপোৱাৰ খাওঁ খাওঁকে থাকে, পূজা হলেও খাওঁ, কিবা হলেও খাওঁ, ইয়াৰ খাৱাৰে মতলব। মই খাওঁ যা, তন্তি নাখা, নিখাৱা। দুয়োটাৰ ভাল কথা নাই, কিবা এটা কথা হলি দুয়োটাৰ কিবা এটা তৰ্কাতৰ্কি হবই আৰু। ঐ এতিয়া গাঁৱৰ ফালে ওলাই যাওঁ, লগৰ গিলাকক কওঁ। তহঁত তিনিওটাই দেখোন কিবা আলোচনা কৰি আছা, কিহৰ? খুৰা, আমি ক্লাবত সৰস্বতী পূজা পাতিম নহয়। প্ৰত্যেক বছৰতো পূজা পাতি আছা, পৰীক্ষাই তহঁতৰ ভাল নহয়। আৰু আমাৰ মুন্নাই 2 বছৰ হল ইংৰাজীতটো পাছে কৰিব পৰা নাই। দেউতা, কবি কৈ গেছি ইংৰাজীত ফেল কৰা মানে মাতৃভাষাক সন্মান জনোৱা। কুকুৰ নিধক নিলজ্জা চালা, সি পৰীক্ষাত পাছ কৰিব নোৱাৰে আৰু কবিৰ কথা কবা ধৰছি। এই গৰুটোৰ লগত কথা কোৱাই ভুল। কথাটো আহি মোৰ লগত কৈছে, মইতো তোক মাতি আনা নাই, আৰু মোকে গালি পাৰ। তই সঁচাই নিলজ্জা। থাত চালা, তোৰ লগতো কথা কয় না। এইবাৰ পূজা বনাইছো না, কেনে মূৰ্তি ডাঙৰ আনছো, পেণ্ডেল কেনে বনাইছো। এই অঞ্চলটোত কাবাৰ এনে পূজা হব নেকি? আমি কিন্তু এবাৰ নাম ৰাখি গেছো, চব মানুহগিলা কৈ গেছি আমাৰ পূজা বুলি সকলোতকে ভাল হৈছি। আমিতো পূজা কৰাই নাই, আমি পূজাটো কৰো দে, বেলেগ মানুহগিলা আহি সেৱা কৰি যাই আছে। হে মা সৰস্বতী, আপোনাক প্ৰণাম। আগৰ বছৰ যি হৈছি, এইবাৰ মোৰ অন্তৰৰ কথাখিনি শুনব আপুনি। আহি থকা পৰীক্ষাটো মোক পাছ কৰাই দিব, ঘৰত আৰু নহলে কিমান গালি খাম। গোটেই জীৱনত আপোনাক পূজা কৰি থাকিম। হে মা, আপোনাৰ চৰণত প্ৰণাম। কোনো দায় দোষ নধৰিবা, মোক আৰু মোৰ গাৰ্লফ্ৰেণ্ডক পৰীক্ষাত পাছ কৰাই দিবা। হে মা সৰস্বতী, আপোনাক প্ৰণাম। আপুনিতো আমাৰ অন্তৰৰ কথা জানে, তিনিওটাকে পৰীক্ষাত পাছ কৰাই দিবি। আৰু যদি আপুনি পাছ কৰাই তিনিওটাক পাছ কৰাই দিব, আৰু ফেইল কৰালে তিনিওটাক ফেইল কৰাই দিব। এই আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা। মুন্না, কি প্ৰাৰ্থনা করলি? কি আর প্রার্থনা করিম, সরস্বতী মাই আমার কথা জানে, জি লাগে দিব দে আমাক। এতিয়া যো মানুহবিলাক খিচাৰি খুৱাও, যো আমার ভোক লাগছি। মই আকৌ নকাও দে, আর কলি এতিয়া তই খঙি হবি।